Hello everyone, good morning. আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। একদম বিচনাৰ পৰা উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, নহ'লে থাকি যায় কৰিম বুলি ভাবি থাকোঁতে দিনটো গুচি যায় আৰু কৰাই নহয়। সেইটো কাৰণে আজি ৰাতিপুৱা একদম বিচনাৰ পৰা উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে দেওবাৰ, তেনেকুৱা ক'তো যোৱা কাম নাই বাৰু, আজি ঘৰতে থাকিম। আপোনালোকৰ লগতে আজি দিনটো পাৰ কৰিম। আৰু কালি আহিছে মোৰ মা মৰিগাঁৱৰ পৰা। মায়ে এবাৰ 6-7 মাহমানৰ মূৰত মা এবাৰ তেজপুৰ আহিছে। মাকো দেখুৱাম, মাক মোৰ ব্লগত দেখুৱাই নাই, মাকো দেখুৱাম। এতিয়া প্ৰথমে মই ফ্ৰেছ হৈ আহি লওঁ, তাৰপিছত মই গা পা ধুই কৰি আহি গ'লোঁ আৰু এতিয়া ৰ'দতে অলপ বহিছোঁ। চুলিখিনি ধুই দিছোঁ আজি দেওবাৰ কাৰণে। আৰু এতিয়া অলপমান ৰ'দতে বহিছোঁ। জনাবচোন, মোৰ মূৰত খুব উফি হয়। ডক্তৰক এনেকৈ দেখুৱাইছিলোঁ, চেম্পু এটা দিছিলে, কিন্তু মানে ঘঁহিলে ভাল হয় আৰু চেম্পুটো ব্যৱহাৰ কৰি থাকিলে উফিটো নাইকিয়া হয়। আৰু চেম্পুটো যদি দুদিনমান বাদ দিওঁ তেতিয়া উফিটো আকৌ আহি যায়। আপোনালোকে জনাবচোন তেনেকুৱা ঘৰুৱা কিবা মানে আছে নেকি। এতিয়া মই আহিছোঁ আমাৰ বাৰীখনলৈ। পালেং পাত ছিঙি আছে আজি দুপৰীয়া সাজৰ কাৰণে। বকুলিবিলাক বেয়া হৈ গ'লগৈ ন, একদম পোক লাগি গ'লগৈ। এইবোৰ এনেকুৱা পোক হৈছে, একদম গোটেই বকুলিখিনি নষ্ট কৰি পেলালে পোকে। বিলাহী ওলাইছেনে? হ'বনে নহয় এতিয়া মাছৰ লগত? মাছ, শাক, বিলাহী তলতো বেয়া, ওপৰতো চেক হৈ যাব। বেছি চাওঁ কেইটা ওলালে। শাক, বিলাহী, মাছ এসাঁজ জুতিয়ে। জিলমিলখিনিও ধুনীয়া আছে নাই? জিলমিল যে বহুত। আকৌ এদিন জিলমিল ধুনীয়াকৈ জয়ন্তীয়ে ধুনীয়াকৈ ভাজে, একদম নহৰু চহৰুৰ লগত তাই ধুনীয়াকৈ ভাজে জিলমিলটো। আৰু এইটো হৈছে ফুটুৱা জলকীয়া পুলি, ছাগলীয়ে খাই আগটো নাইকিয়াই কৰি পেলালে। এইটো এটা ছাগলীয়ে খাই দিলে। উৰহি গছ তেনেকৈ খোৱাই নহয় উৰহি। মই উৰহিটো ইমান খাবলৈ ভাল নাপাওঁ বাৰু, তেনেকৈ মানে খোৱাই নহয়। এইপিনে মাতাশ্ৰীয়ে ভাজি আছে মাছ, আৰু এইপিনে জিলমিল শাক, পালেং, আৰু এইপিনে বিলাহী। এইটো মাতাশ্ৰী হাজেৰে এসাঁজ। এইপিনে আইতাক নাতিনীয়েক শুইছে, আইতাকে সাধু কৰাই শুৱাবলগীয়া হৈছে তাক। সাধু শুনি টোপনি গ'লগৈ। মাও টোপনি গ'ল চাগে। বেলা অকণমান ওলাই আহিছোঁ, এনেকৈ মাক অকণমান উলিয়াই লৈ আহিছোঁ। ক'তনো নিম, তেনেকুৱা যাবলগীয়া নাই বাৰু। বাগানৰ ছাইডে উলিয়াই লৈ আহিছোঁ। আৰু এই বাগানতো চাবলগীয়া একো নাই, গোটেই গছৰ পাতবোৰ নাই বাৰু। এতিয়া কলম দিছিলে, এতিয়া পাতবোৰ নাই। এপ্ৰিলৰ পৰাহে আকৌ বাগান চাবলৈ ভাল হ'ব, পাতবোৰ আহিব নতুনকৈ। সেয়াই শুকান বাগানখনকে মাইক দেখুৱাবলৈ লৈ আহিছোঁ। পাই গ'লোহি আৰু এতিয়া সন্ধিয়া চাহকাপ খাব লৈছোঁ। আৰু আজিৰ দিনটো আপোনালোকক কি দেখুৱাব পাৰিব নাজানো, তথাপি চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম।